নমস্কাৰ সকলোকে মই নিতাশ্ৰী পুনৰবাৰ স্বাগতম জনালোঁ অন্য এটা ভিডিঅ'লৈ। আজি আমি একদম পুৰা জাগাৰ পৰাই ভিডিঅ'টো আজি ষ্টাৰ্ট কৰিলোঁ আৰু আজি মোৰ লগত আছে এয়া মোৰ বৌ আৰু এইফালে খুৰীমা। হাই কৈ দিয়ক। হাই। আজি আমি গৈ আছোঁ মন্দিৰলৈ। কি মন্দিৰলৈ গৈ আছোঁ আপোনালোকক গৈ পাই দেখাম। বহুত পাহাৰ বগাব লগা হৈছে, এতিয়া আমাৰ ভইচটো নাহাই হৈছে লাহে লাহে, তথাপি ব'লক গৈ থাকোঁ একেলগে। কেনেকুৱা অনুভৱ? একদম মজা। আৰু খুৰীমা আপোনাৰ? এয়া দেখিছে ৰাস্তা, এনেকৈ ৰাস্তা দি বগাই যাব লাগিব। এয়া হৈছে গুৱাহাটী পাহাৰ মহানগৰী। মই বিল্ডিংবিলাক দেখাইছোঁ। এইখিনি আকৌ ঠিকে আছে, এনেকুৱা সমান ৰাস্তা হ'লে ইমান কষ্ট নহয়। যিমানে ভাল লাগিছে না? ভাল লাগিছে না? এইফালে মোৰ শক্তি আছে, বহুত শক্তি আছে, যাব পাৰিম। ভাবিব পাৰে যে আমি এনে এক্টিং কৰিছোঁ, কিন্তু সঁচাই কৈছোঁ উশাহ চুশাহ বন্ধ হৈ আহিছে আৰু বহুত কষ্ট মানে খোজকাঢ়ি। ৰাস্তাটো ইমান বেয়া নহয়, কিন্তু উঠি যাবলৈ বহুত কষ্ট লাগিছে, মানে বহুত পাহাৰত না। আজি ফাৰ্ষ্ট টাইম উঠিছোঁ এনেকুৱা। জাগা পাই বহি ল'লোঁ আৰু এইফালে আমাৰ বৌ বহি ল'লে। পানীও পিয়া লাগিছিল ঘৰৰ পৰাই, কিন্তু খাই নাহিলোঁ। তোমাকে দেখি দুটি নয়নৰ কি যে তুমি আমি একো নহয়। একেবাৰে অৱস্থা বেয়া, বহুত বেছি। পুলিচৰ গাড়ী আহিছে। এই পাহাৰত পুলিচৰ গাড়ী নাহে আৰু দিয়া। মদ খোৱা ফিলিংটো লৈ লৈছোঁ আজি। খালে মানুহে যে এনেকৈ ভৰি পকায়, আমি আজি পকাইছোঁ। আৰু পিছফালে সঁচাই এয়া দেখিব পাইছে গাইজ, বৰ হালত। আমি মানে মন্দিৰৰ অকণমান কাষ পাইছোঁ আৰু ইমান দূৰ পাহাৰ বগাই বগাই। আৰু এতিয়া আপোনালোকক দেখাই আছোঁ শ্ৰী শ্ৰী হৰগুৰি মন্দিৰ তিনিজান্দি, আৰু ইয়াৰ পৰা 300 চিৰি বগাব লাগিব বোলে। চ' ইমান দূৰ বগালোঁ আৰু বগাম। চ' গাইজ ব'লক দেখাওঁ আৰু যিমানখিনি পাৰোঁ। কৃষ্ণ, এইটো উঠিম কেনেকৈ? কৃষ্ণ প্ৰভু কৃষ্ণ। অ' মা, 1 2 মুখৰ মাতেই নহয় যাব। গণিছা না তোমালোকে? 300 বুলি কেনেকৈ গম পালা? মই গণিছোঁ। গণিছা? অঁ, মই বেল বজাব পাহৰি থাকিলোঁ। বজোৱা। হা? অঁ, নাযাওঁ। অ'কে, চ' গাইজ গৈ থাকোঁ। আহি আছোঁ, বৌ বহুত পিছত আছে আৰু গৈ আছোঁ, আৰু মাজে মাজে দেখাই গৈ থাকিম।
ভাল লাগিছে কিন্তু অকণিমা ৰ'বা 2 মিনিট পাৰিব লাগিব এইফালে লোহাত ধৰা চ' অলপ ৰেষ্ট লৈ ল'লোঁ পানী খাই ল'লোঁ আকৌ আমাৰ যাত্ৰা আৰম্ভ কৰি দিলোঁ তো বলক গাইছ আহিবৰ কাৰণে ইমান চিন্তা কৰে চিন্তা কৰিব লগা কথাও দিয়া ক'ত গৈছা পাৰিব লাগিব আহা হে কামুৰিব মই মোক কামুৰি আছিলি মানে আমি পাইছোঁ আৰু বহুত বেছি কষ্ট এতিয়া দেখাই আছোঁ সেই কি পাই গ'লোঁ ফাইনেলি পাই গ'লোঁ অ'কে বন্তি জ্বলাই ল'লোঁ আৰু এয়া খুৰীমায়ে ফিটা খুলিছে আৰু চাকি জ্বলাই হৈ গ'ল আৰু মানে চাকি জ্বলাতে ইমান ভিডিঅ' এই গছডালতে ফিটা বান্ধে বৌহঁতে কৈছে মইতো বাৰু ভালকৈ নাজানো তথাপিও যিখিনি জানো আৰু ইয়াতে মনোবাঞ্ছা পূৰ্ণ হয় বোলে মনৰ আশা আৰু সেইকাৰণে সকলোৱে ফিটা বান্ধে ইয়াত ফিটা দেখিছে আৰু এয়া খুৰীমাও বান্ধি থৈ গৈছিলে আৰু মনোবাঞ্ছা যেতিয়া পূৰ্ণ হয় তেতিয়া ইয়াত আহি ফিটাডাল খুলি দিব লাগে আৰু আজি ময়ো বান্ধিম বুলি ভাবিছোঁ আৰু আমাৰ বৌও বান্ধিব তুমি বান্ধিছিলা না খুলিলা নুখুলোঁ আজি মই মানে বিয়াৰ আগতে আহিছিলোঁ তো বান্ধি যোৱা নাছিলোঁ আৰু ভাবিছোঁ কেতিয়া আহিব পাৰিম আৰু সেইকাৰণে আজি বান্ধি যাম আকৌ দুইটাই আহি পিছত আকৌ খুলি যাবলৈ পাৰিম আৰু ন আৰু মানে তোমালোকৰ এনেকুৱা মনোবাঞ্ছা পূৰ্ণ হৈছেও আগতে আগতেতো মই বহুতবাৰ আহিছোঁ মই মেট্ৰিক দিয়াৰ পিছৰ পৰাই আগৰ পৰা আহিলোঁ সেইটো পাহৰি গ'লোঁ কিন্তু মই বহুতবাৰ আহিছোঁ আৰু যি কৈছোঁ এতিয়ালৈকে যি ভাবিছোঁ সেয়া পূৰা সঁচা হৈছেগৈ আৰু এইটো মোৰ বিশ্বাস আছে হয়েই আৰু সেইকাৰণে আজি তাইক মই লৈ আহিছোঁ আৰু আকৌ লৈ আহিম ঘৰৰ মানুহকো লৈ আহিছোঁ মই মাহঁতক গুৱাহাটীৰ মাহঁতকো মই লৈ আহিছোঁ আৰু তেজপুৰৰ মাহঁতকো এনেকৈ মানে কি আৰু সুবিধা মিলাই এদিন লৈ আহিম সকলোকে তো সেয়াই আৰু চাই থাকক আৰু দেই আৰু যি বিশ্বাস আপোনালোকে এবাৰ আহি যাব আৰু এড্ৰেছটো কৈ দিয়া ক'ৰ পৰা কেতিয়া আহিব মই ঘৰত গৈ কৈ দিম আৰু এতিয়া আমি তো আপোনালোকে চাই যাব ভিডিঅ' চেষ্টা কৰিছোঁ
থাকো তুমি জানো বুঝানে আৰু এইফালে বৌয়ে অবুজনহীনতে এয়া তোমার দেখিছে এই কাহিনী ভাল পাওঁ বুলি এবাৰ কোৱা না ভবানে সাৰথি সপোনৰে সুৰভি হাততে হাত ধৰি চোৱা না সপোনতো দি থাকোতো তুমি তুমি জানা হেজাৰৰে মাজতে মই তোমাকে বাচিম চাবা সপোনতো দি থাকোতো তুমি তুমি জানা হেজাৰৰে মাজতে মই তোমাকে বাচিম চাবা তুমি মোৰ মই তোমাৰ এক হৈ ৰম সদায় থাকিব নোৱাৰিলোঁ মৌচুমক আনিব যাব লাগে স্কুলৰ পৰা খুৰীমাই সেইকাৰণে এতিয়া আমি গৈ আছোঁ আৰু এতিয়া মানে ইমান কষ্ট নাই হোৱা যাওঁতে বহুত বেছি কষ্ট হৈছিলে আৰু এতিয়া মানে আহোঁতে মানে টানি আমাক পিছফালে লৈ যায় এতিয়া আকৌ আগফালে ঠেলি নি আছে আৰু আমি গৈ আছোঁ আৰু মন্দিৰত বেছি সময় থাকিব নোৱাৰিলোঁ কাৰণ মৌচুমক স্কুলৰ পৰা আনিব যাব লাগে খুৰীমাৰ সেইটো কাৰণে আৰু এতিয়া কিন্তু অকণমান ভয় ৰিক্স আছে এনেকৈ নামি যোৱাত পটককৈ যদি পৰি যাওঁ মানে আৰু বহুত ভাল লাগিল সঁচাকৈ আৰু আপোনালোকেও আহিব পাৰে ইমান দূৰ পায়ে গ'ল মই গৈ আছোঁ ফাইনেলি আমি আহি বৌহঁতৰ ঘৰ পাই গ'লোঁ আৰু মই এইকেইদিন গুৱাহাটীতে আছিলোঁ সেইটো মই ব্লগ কালি আমি যামগৈ তো আজি অলপ কৰিলোঁ আৰু ভিডিঅ' তো মানে মন যোৱা নাছিল আজি গ'ল আৰু দি দিলোঁ সেইকাৰণে ভিডিঅ'টো আজিলৈ ইয়াতে সামৰণি মাৰিলোঁ আৰু আপোনালোকক ক'ম বুলি কৈছিলোঁ ভিডিঅ'ৰ মাজতে যে আছে আপোনালোকে যদি যাব বিচাৰে তেতিয়াহ'লে তাতে তিনিজন্দি মন্দিৰ বুলি আপোনালোকে বিৰুবাৰীত গৈ পেলাই সুধিলেই গম পাব বিৰুবাৰীত আপোনালোকে গৈ তিনিজন্দি মন্দিৰ বুলি সুধিলে নিশ্চয় আপোনালোকে গম পাই যাব তেতিয়াহ'লে ভিডিঅ'টো আজিলৈ ইয়াতে সমাপ্ত কৰিলোঁ আৰু যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পালে তেতিয়া লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব থেংক ইউ